খহি যোৱাৰ কাৰণে আমাকতো এতিয়া উপায় নাইকিয়া হৈ গৈছে মানে আৰু জনতা চৰকাৰে জনসাধাৰণৰ দুখ দুৰ্দশাৰ প্ৰতি কোনো আস্থা নাই, এই সময়ত কোনো কাণসাৰ নাই। আজি আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বৰবাম উৰিয়াঘাটৰ এই যি মথাউৰি আছে, মথাউৰিটো দিনক দিনে খহি খহি গৈ আছে। বিগত সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই ইয়াত গাঁও পঞ্চায়তৰ কেইজন প্ৰতিনিধি আৰু কেইজন ঠিকাদাৰৰ সহায়ত আজি এই যি পথছোৱা আছে, যি উৰিয়াঘাট আৰু গৰিয়াগাঁও সংযোগী যি মথাউৰি আছে, মথাউৰিটো নিৰ্মাণ কৰিবলৈ তৎপৰতা হৈছিল। কিন্তু অতিকৈ এটা হাস্যকৰ বিষয় যে এই মুহূৰ্তত অতিকৈ বিপদ সংকুলৰ সময়ত তেওঁলোকে কেইটামান বাঁহ আৰু কেইটামান বস্তা দি মথাউৰিটো ভেদিবলৈ চেষ্টা কৰিছে। অতিকৈ এয়া লজ্জাজনক বিষয়। আমি সেইকাৰণে জনপ্ৰতিনিধিক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে এই যি মথাউৰি আছে, এই মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰক। এটা বৈজ্ঞানিক ব্যৱস্থাৰে, বৈজ্ঞানিক দৃষ্টিভংগীৰে গোটেই বিষয়টো আপোনাৰ পৰ্যালোচনা কৰি এই মথাউৰিটো আপোনালোকে নিৰ্মাণ কৰক। আজি এবছৰ আগতে ঠিকাদাৰে এই কাম কৰি গৈছিল, সেই কাষৰে এটা টুকুৰা এনেকুৱাকৈ খহি গৈছিল। সেই টুকুৰাটো তেওঁলোকে কোনো কাণ সানিলে, যিহেতু তেওঁলোকক আমি অপোজ কৰিছিলোঁ। সেই সময়ত তেওঁলোকে ক'লে কি আমাৰ যিটো আগত বনাইছিলে তালৈকে এটা টাৰ্গেট আছিলে বুলি কৈছিলে। সেই টাৰ্গেটৰ সীমাৰ অতিক্ৰম নকৰি তেওঁলোকে আজি যিটো জেগা এৰি থৈ গ'ল, সেই জেগাটোকে এতিয়া আমাৰ সমাজলৈ ভাবুকি আনিছে। আৰু এটা ডাঙৰ লজ্জাজনক কথা আছে, যিটুকুৰা জেগাত আজি এনেকুৱা এটা মথাউৰি ভাঙন, এনেকুৱা এটা অৱস্থা পাইছে, সেইটুকুৰা জেগাই আজি এই মাহমৰা সমষ্টিৰ লগতে আমাৰ এজন বৰ্তমান মন্ত্ৰী যোগেন মোহন দেৱো তেখেতৰ এইটুকুৰা নিজৰ ঘৰৰ এই জেগাটুকুৰাত আজি এনেকুৱা এটা অৱস্থা থাকিলে সঁচাকৈ লজ্জাজনক। আমি ভুগিবলগীয়াত পৰিছোঁ। গতিকে আমি ভাবোঁ ভৱিষ্যতে এনেকুৱা য'ত নেকি এজন ঠিকাদাৰে কাষতে কাম কৰি যোৱা কিনাৰতে যদি এডোখৰ খহি যায়, সেই জেগাটুকুৰা যদি উপযুক্ত ঠিকাৰ কাম যদি নহয়, আৰু লগতে কি আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, চৰকাৰী পক্ষ যি চোৱা চিতা কৰে তেওঁলোকে যদি অকণমান কিবা কিবি কৰি ঠিকাদাৰ যোগেদি কামখিনি কৰি গ'লহেঁতেন, নিশ্চয় আমাৰ সমাজৰ ৰাইজে উপকৃত হ'লহেঁতেন। যিহেতু যাৰ কাৰণে আজি আমাৰ সমাজৰ ভাবুকি আহি পৰিছে। আৰু সেই অনুপাতে আমি দেখিছোঁ যিসকল ঠিকাদাৰে কাম কৰি গৈছে, কিজানি তেওঁলোকে ইয়াত সঁচাকৈয়ে কিছু বুজাবুজি কৰিছে নেকি। আমি তেনেস্থলত বিভাগীয় কৰ্তৃপক্ষৰ লগত কেইবাবাৰো আমি কৈছিলোঁ যে মথাউৰিটো আমাক ভালকৈ বনাই দিয়ক, আৰু ওচৰ পাজৰ যিখিনি খহিছে সেইখিনিও যাতে ৰাইজে উপকৃত হোৱাকৈ তেওঁলোকে কামখিনি কৰি দিয়ক। য'ত নেকি মথাউৰিটো মাত্ৰ 1 মিটাৰহে আছেগৈ। এতিয়া 1 মিটাৰ কাৰণে আজি ডিপাৰ্টমেণ্টৰ এজন মহৰী বা ইঞ্জিনিয়াৰ বা SDO পক্ষৰ যিখিনি বিভাগীয় উপযুক্ত মানুহ আমাৰ ইয়াত সহায় অনুভূতি কৰিবলৈ আহিব লাগিছিলে বা চোৱা চিতা কৰিবলৈ, তেওঁলোকক আজি দিনটোলৈকে দেখা পোৱা নাই। সেইটোকে আমি খুব দুখিত। যিহেতু আমি ভাবিছোঁ আমাৰ এনেকুৱা হৈছে, নিশা টোপনি নোহোৱা হৈছে, কোন সময়ত পানী আহি গ'লে কি হ'ব, অৱস্থা হ'ব। মানুহ গোটেই ওচৰৰ সমাজখন আতংকিতভাৱে তেওঁলোকে সদায় জাগৃত হৈ থাকিবলগীয়া হৈছে, য'ত নেকি